So hey what's up guys, কি খবৰ? মই আপোনালোকৰ ভাই দীক্ষিত আৰু আপুনি চাইছে মোৰ ইউটিউব চেনেল দা ইণ্ডিয়ান ব্লগাৰ দীক্ষিত। তো গাইজ আজিৰ ভিডিঅ'টোত আমি যাই আছোঁ এই ঢলা শদিয়া ভূপেন হাজৰিকা সেইটো তো তাৰে ভিউ আপোনালোকে চাব। বহুত ডাঙৰ ব্ৰিজ হয়, তো তাৰে পৰা বহুত বিউটিফুল ভিউ আহে। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। ভিডিঅ'টো ভালে লাইক কৰিব, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো চলো গাইজ যাওঁ। গাইজ ফাইনেলি আমি আহি গৈছোঁ শদিয়াত, ঢলা শদিয়াত চাব পাৰে ভূপেন হাজৰিকা সেতু। এইটো মোৰ পিছপিনে আৰু ইয়াত পুৰা পলি দি আছে। গাইজ চাব পাৰে পানীৰ মাজত সেইটো, আৰু ইয়াত পুৰা পলি দি আছে। মোবাইলত কেপচাৰ হোৱা নাই, কলিখিনি সি বহুত কলি দি আছে। গাইজ চাব পাৰে পুৰা পাহাৰে হৈ গৈছে, পুৰা ব্ৰহ্মপুত্ৰ নদীখন পুৰা কলি হৈ গৈছে, পুৰা দেখাও নাপায়। তো গাইজ ভ্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি ভ্লগটোত চালে আমি ঢলা শদিয়াত আহিলোঁ, ভূপেন হাজৰিকা সেতু। সেইটো মোৰ পিছপিনে আছে। তো ভিডিঅ'টো ভালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নিউ ভ্লগত লগ পাম, বাই গাইজ।